হেল্ল' বন্ধুবৰ্গসকল, কি খবৰ? সকলো ভালে আছেনে? জ্যেষ্ঠসকলক নমস্কাৰ জনাই আজি সৰু ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আজিৰ ভিডিঅ'টো বিশেষ একো নাই। এই গছজোপা চাগে ভাবিছে মই কি ছিঙি আছোঁ, হয়তো বহুতে চিনি পাইছে আৰু বহুতে চিনি নাপাব পাৰে, বেয়া নাপাব। এই গছজোপা একচুৱেলি ছজিনা গছ হয়, হয়তো বহুতে চিনি পাইছে। এই ছজিনাৰ যিদৰে আমাৰ মানে আইৰণ ভিটামিন পোৱা যায়, ঠিক তেনেকৈ ছজিনা পাতখিলাটো পোৱা যায়। আৰু এই পাতখিলা দাইলত দি প্ৰায় বইল দাইলৰ লগত খোৱা হয়। তো ময়ো ভাবিলোঁ দেখা পাই 2 কিলোমান লৈ যাওঁ, বইল দাইলৰ লগতে খাই দিম বুলি। কাৰণ যিহেতু আজিকালি বজাৰৰ পৰা শাক পাচলি বহুত সাৰ দি কৰা হয়, যিটো সাৰ মানে আমাৰ শৰীৰৰ কাৰণে বহুতেই বেয়া। তথাপিও আমি উপায় নাপাই খাবলগীয়া হৈছে। কিন্তু কেতিয়াবা গাঁৱলৈ আহিলে মানে বা গাঁৱৰ ঠাইলৈ আহিলে মানে এনেকুৱা গছবিলাক বা এনেকুৱা শাকবিলাক দি দেখা পাওঁ, 2-এটা ছিঙি নি কেনে মই খাবলৈ চেষ্টা কৰোঁ। তো এই পাতখিলা দাইলৰ লগত দিয়াৰ বাহিৰে আৰু বেলেগ কিবা ৰেচিপি আছে নেকি আপোনালোকে কমেণ্টত জনাবচোন। আৰু দেখিছে ইমান ধুনীয়া ধুনীয়া কোমলীয়া পাতবিলাক। আৰু ছজিনা গছৰ বহুত চাপৰ থকাৰ কাৰণেহে মই ছিঙিব পাৰিলোঁ, বেছি ওখ হ'লে হয়তো ছিঙিব নোৱাৰিলোঁহেঁতেন। গতিকে যিমান পাৰোঁ ছিঙি ল'লোঁ আৰু 2-1খিলা। আৰু আপোনালোকেও মোৰ ভিডিঅ'বিলাক চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ধন্যবাদ।